গৰম যাবনো কিয় সেইটো এটা কথা নিজে আহিছে মানে আলহীয়ে দিয়ক সেইটো কলম শাক আছে কিবা শাক আছে তো এনেকে হলে কেনেকে মানুহ বাচি লিখিব Hello friends, welcome back to my YouTube channel Himanshu Vlog. প্ৰথমতে আপোনালোক সকলোকে মোৰ ভিডিঅ' চাই থকাৰ বাবে বহুত ধন্যবাদ। পুৱা হৈ গ'ল আৰু আৰম্ভ কৰি দিলো প্ৰেছৰ কাম কিনো কৰিব এটা বস্তু দেখুৱাই দিছো ৰব আপোনালোকক প্ৰথমতে এইটো চাওক এইটো হল আমাৰ ইয়াৰ প্লাগ মানে ইয়াত লগাই থাকে কিন্তু কি হ'ব যোৱা ৰাতি এনেকুৱাকে এটা সাউন্ড হৈছে তাৰ পিছত জ্বলি গৈছে ওটা আৰু এনেকুৱাকে জ্বলিছে আপোনালোকে দেখিব পাৰিছে চাগে একদম জুই লাগি গৈছে জুই লাগি একদম সব কলা পৰি গৈছে তো এতিয়া ভয় লাগিছে ৰব কাৰেণ্টৰ কাম কৰিব তো জ্বলিছে কিন্তু ইয়াৰ কাষত আৰু এটা আছে এইটো প্লাগত দি চাও জ্বলে নে নজ্বলিলে ভাল আছিল জ্বলিলে দিগদাৰ হৈ যাব তো ঠিকই আছে এইটো বৰ্তমান ঠিকই আছে এইটো জ্বলি গৈছে এইটো চেঞ্জ কৰি ল'ব লাগিব মানে এইকেইদিন আমাৰ কাৰেণ্টৰ কিবা নহয় কিবা হৈ আছে ফেনখন বেয়া হয় এইফালে কিবা বেয়া হয় মানে কি কব সব বেয়া হৈছে সব বদলি ৰাখব লগা হৈছে বিশ্বকৰ্মক চিন্তি একেবাৰে অন কৰি দিলো কম্পিউটাৰ কিবা হয় চাও যদি সব ঠিকে থাকে কামখিনি কৰি লওঁ আৰু বৰ্তমান ঠিকে চলি আছে কিবা হয় নাজানো এইফালে আমাৰ পাকঘৰত কি বনি আছে চাও ৰব এয়া বনি আছে কচুৰ সৈতে একেবাৰে বুট মানে এইটো তৰকাৰী হ'ব এতিয়া তৰকাৰী মানে ভাজি বুলি ক'ব পাৰি লাহে হৈ গ'ল আমাৰ কচুৰ তৰকাৰী কচুতকৈ মানে ইয়াত বহুত বেছি হৈ গ'ল এনেকৈ তৰকাৰী এতিয়া খাব লাগে আৰু এইফালে আছে আমাৰ ৰুটি আৰু এয়া আছে আচাৰৰ লগত তৰকাৰী আৰু এইফালে ৰুটি এতিয়া খাই দিব লাগে ইমানে গৰম ফেনখন নিদিৱাকৈ খাব নোৱাৰি মানে ফেনখন দিব লাগিব আৰু দি দিলো এনেকৈ তলতে বহি যাওঁ খাই দিওঁ ৰাতিপুৱা ৰুটি এনেকৈ টেবুলৰ ওপৰত লৈ লৈছো ৰব খাই কেনেকুৱা লাগে আপোনালোকক জনাইছো বুটৰ তৰকাৰী মানে বুট আৰু কচুৰ ভালে লাগিব চাগে আৰু এয়া চাওক বুট আৰু কচুৰ মজা লাগিছে একদম মজা এফালে জলকীয়া আছে সব বেয়া হবলৈ আৰম্ভ কৰিছে এইফালে বাকচটো বেয়া হৈছে মানে ইনভাৰ্টাৰৰ বেটাৰী থোৱা তো এইটো চেঞ্জ কৰিব লাগিব ইলেক্ট্ৰনিকৰ দোকানত যাওঁ আৰু বস্তুখিনি লৈ ললো আমি বেটাৰীৰ কাভাৰটো আৰু এইফালে চাওক একদম 30 মানুহৰ লাইন লাগি গৈছে মানে ই ৰিক্সাত 30 মানুহ আহি আছে ক'ৰবাত মিটিং আছে চাগে তো আহিলো বজাৰৰ পৰা আৰু এনেকুৱা গৰম দিছে কেনেকৈ বুজাম সেয়া চাওক কিমান দিছে 40 ডিগ্ৰী চেলচিয়াছ এতিয়া বাজিল 1:18 আৰু এইফালে চাওক লিখা আছে নলবাৰী 40 ডিগ্ৰী চেলচিয়াছ গৰম যোৱাৰ নামে লোৱা নাহে গৰম যাবনো কিয় সেইটো এটা কথা গছ গছনি কাটি নোহোৱা কৰি পেলাইছে সকলো আৰু এনেকৈ যদি সদায় থাকে 10 বছৰ পিছত ভাবি চাওক আজি 40 ডিগ্ৰী হৈছে 10 বছৰ পিছত কিমান হ'ব গতিকে যিমান পাৰে গছ ৰুবলৈ চেষ্টা কৰক যদি ঠাই আছে ঘৰতে লগাওক এনেকৈ হলেও লগাওক এডাল দুডাল যেনেকৈ আমিও লগাইছো এইফালে চাওক মহানিমুৰ গছ এইডাল ডাঙৰ যেতিয়া হ'ব প্ৰায় 10 বছৰ পিছত ধুনীয়া চাহ দিব আৰু এইডালটো আহতে ইয়াৰডাল বহুত ডাঙৰ হয় কিন্তু আমি তাপত ৰুইছিলো অলপ আগত আছিল 40 ডিগ্ৰী আৰু এতিয়া বাজিল 1:53 মানে 2টা বাজে আৰু আছে 41 ডিগ্ৰী আৰু আমাৰ এফালে মাই কি বনাইছে পেটু ভজা মানে মাছৰ পেটু ভজা আৰু এইফালে কি আছে মাই কোমৰাৰ আঞ্জা আছে এইফালে তো চাউলব কেনেকুৱা হৈছে কোমৰাৰ আঞ্জা তো এইফালে কোমৰাৰ আঞ্জা একদম উতলিছে তো 41 ডিগ্ৰীত আমি কোমৰাৰ আঞ্জা খাম না মানে মই টেঙা খাম মাতে কোমৰাৰ আঞ্জা খাম এইফালে শাক ভাজি গ'ল এইটো শাক মিক্স শাক এইটো কলম শাক আছে কিবা শাক আছে কিন্তু মই খাম ঢেকীয়া শাক তো ঢেকীয়াও বনাব অলপ পিছত ইয়া চাওক একদম এইটো খাই মজা লাগিব কিন্তু পেটু ভাজি এনেকৈ হলে কেনেকৈ মানুহ বাচি লিখিব আজিৰ পৰা 10 বছৰ আগত এনেকুৱা গৰম আছিল নেকি নাছিল কাৰণ তেতিয়া অকণমান গছ গছনি অলপ বেছি আছিল এতিয়া কি হৈছে জনসংখ্যা বৃদ্ধি হৈছে আৰু যিবিলাক গছ গছনি কাটি মানুহে ঘৰ বনাই আছে তাত আৰু নতুনকৈ গছ ৰোপণ কৰা হোৱা নাই তো পাৰিলে সকলোৱে এডালকৈ হলেও গছ ৰুৱক তো গৰমৰ পৰা বচাৰ এটাই উপায় ঠাণ্ডা কোনটো ধুনীয়া ঠাণ্ডা মানে আমার মন বসিনা নগরে
এতিয়া খাব লাগে ভাত আৰু ভাতৰ লগত এয়া আছে মাছেৰে বনাইছে টেঙা, এইফালে তাত আছে জলকীয়া আৰু এইফালে মাছ ভাজি, এইফালে বহুত দিনৰ মূৰত আজি ঢেকীয়া খাম, এয়া ঢেকীয়া আৰু এইফালে আছে আমাৰ নেচেৰা ভাজি। তো এতিয়া খাব লাগে, খাই দিয়া উৰিব। আৰু এইফালে আমাৰ বগুৱে খালে। তো এয়া হৈ গ'ল আমাৰ নতুন বাকচ একেবাৰে ইনভাৰ্টাৰৰ, এয়া ধুনীয়া লগা হৈছে। আমাৰ ঘৰত এটা নতুন আলহী আছে, আলহীটো নিজে আহিছে, মানে আলহীয়ে দিয়ক একদম আহি পেলাই মোৰ ঘৰ মানে মোৰ কাষত শুইছিল আৰু ইয়াক এনেকৈ ভাত আৰু মাছ খাব দিলোঁ, যিহেতু আমাৰ বুগুৰ ফালৰ আলহী। কথাটো হ'ল আমাৰ ঘৰত যিমান মেকুৰী আহিল এতিয়ালৈকে 5-6টা যিমান পুহিলোঁ গোটেইকেইটা নিজে আহে আৰু আমাৰ তাত থাকি যায়, কিন্তু ইয়াক নাৰাখোঁ। ই আহিছে খাক ধুনীয়াকৈ, আজি খাই থৈ আহিম। ধুনীয়াকৈ মাছ ভাত খুৱাই দিলোঁ। এতিয়া ব'ল থৌ যাওঁ, তই থাকবা নেকি যাওঁ, আমাৰ তাতে মেকুৰীয়ে বহুত।